ব্যস্ত জীৱনৰ ব্যস্ততাৰ মাজতে এখন্তেক সময় প্ৰকৃতিৰ মাজত পাৰ কৰিবলৈ আমি এইবাৰ টংলা চহৰৰ পৰা উপস্থিত হলো অসমৰ বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰনদী অঞ্চলত। বাৰিষা কালত পানীৰে ভৰপূৰ এই অঞ্চলটি ডিচেম্বৰ মাহত পানী নাথাকে। খন্তেক এই বিশাল বিস্তীৰ্ণ অঞ্চলটিৰ আনন্দ উপভোগ কৰি খন্তেক ৰৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আজি আপোনালোকক আমি লৈ যাম এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশলৈ, যি পৰিৱেশত আছে শান্তিৰ সুন্দৰ অৱসৰ বিনোদনৰ প্ৰচুৰ অৱকাশ। আহকচোন আগবাঢ়ো ৰিল লাইফৰ এই বিশেষ পিকনিক খণ্ডটিলৈ। কিছুদূৰ আগবাঢ়ি আমি পাহাৰৰ কাষেৰে সেউজীয়াৰ মাজেৰে গৈ উপস্থিত হলোগৈ আমাৰ আজিৰ লক্ষ্যস্থানলৈ। এয়া হ'ল প্ৰকৃতিৰ ৰম্যভূমি বগামাটি। বাক্সা জিলাৰ এই বগামাটি এডোখৰ সুন্দৰ পিকনিক স্পট হিচাপে পৰিগণিত। স্থানীয় লোকৰ সহযোগত দোকান পোহাৰকে ধৰি সকলো সা সুবিধাৰে ভৰপূৰ বগামাটি আজি অসমৰ পৰ্যটনৰ অন্যতম স্থানৰূপে গঢ়ি উঠিছে। পিকনিক খাবলৈ অহাসকলৰ প্ৰথম পছন্দ আজিৰ তাৰিখত বগামাটি। আমি পিকনিক স্পটটোৰ এডোখৰ সুচল ঠাইত বাহন থৈ আগবাঢ়িলোঁ। বগামাটিৰ কিছু স্থানীয় লোকৰ পাৰম্পৰিক খাদ্য সম্ভাৰ থকা হোটেলে পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে বুলিও জানিব পাৰিলোঁ। যি কি নহওক এই বগামাটি পিকনিক স্পটটো চাবলৈ আমি আৰম্ভ কৰিলোঁ। পিকনিক স্পটটো আছে এখন পাহাৰীয়া সুন্দৰ নৈ আৰু এটা বিস্তীৰ্ণ পাহাৰৰ অংশ। আজি মই উপস্থিত আছোঁ বগামাটিত। বগামাটি এটা পিকনিক স্পট, যথেষ্ট সুন্দৰ ঠাই, পৰ্যটনৰ এক ধুনীয়া সুন্দৰ কেন্দ্ৰ আপোনালোকে দেখিবলৈ হ'ব। স্পটটোৰ পৰা ওপৰৰ পাহাৰৰ শিখৰত এখন সুন্দৰ পাৰ্ক আছে, য'ত এটি উচ্চ বৌদ্ধ মূৰ্তি স্থাপন কৰা আছে। অৱশ্যে তাৰ বাবে বগাব লাগিব কিছু ষ্টেপছ। আমিও এই বৌদ্ধ মূৰ্তি চাবলৈ পাহাৰৰ ওপৰলৈ ষ্টেপছ বগাবলৈ আৰম্ভ কৰিলোঁ। ফ্ৰেণ্ডছ, আমি বগামাটি আহি পাইছোঁ। আমি এতিয়া ওপৰলৈ যাম। ওপৰত বুদ্ধ মন্দিৰ এটি আছে, আমি দৰ্শন কৰিবলৈ যাম। আমাৰ সপৰিয়াল গৈ আছে ইতিমধ্যে। বহু দূৰ বহু ওপৰলৈ আমি উঠিব লাগিব। আহক আমাৰ লগত যাওক।
বগামাটি এখন পিকনিক স্পট হিচাপে ইতিমধ্যে অসমৰ মানচিত্ৰত ইয়াৰ নাম ৰৈছে। এটা পিকনিক স্পট হিচাপে যথেষ্ট পৰ্যটনৰ এক অন্যতম ভূমিকা গ্ৰহণ কৰিছে এই বগামাটিয়ে। বগামাটিৰ আমি একদম ওপৰত এতিয়া উপস্থিত আছোঁ। ইয়াত আছে এটা সুবৃহৎ বৌদ্ধ মূৰ্তি আৰু বৌদ্ধ মূৰ্তি সুন্দৰভাৱে ইয়াত প্ৰতিষ্ঠা কৰিছে BTC চৰকাৰে তেতিয়াৰ দিনৰ। গতিকে আমি ইয়াত সুন্দৰভাৱে আৰু আপোনালোকক দেখুৱাই যাম এই বগামাটিত কি আছে, সকলো বস্তু আপোনালোকে দেখিবলৈ পাব। ইয়াক এক সুন্দৰ ঠাই আৰু আপোনালোকেও এইবাৰ পিকনিক খাবলৈ ইয়ালৈকে আহিব পাৰে। পৰ্যটনৰ এক অন্যতম স্থলী। আপোনালোকে দেখিবলৈ পালে বৰ সুন্দৰ ঠাই, এক পৰ্যটনস্থলী, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। যথেষ্ট পৰিমাণে ইয়াত অক্সিজেন আছে। আমি চহৰীয়া যান্ত্ৰিকতাৰ পৰা ইয়াত আহি অৱকাশ ল'ব পাৰোঁ অলপ প্ৰকৃতিৰ সৈতে। প্ৰকৃতি আছে আপুনি দেখি, আৰু ইয়াৰ মাটিটো যথেষ্ট পৰিমাণে বগা, সেইকাৰণে ইয়াক বগামাটি নাম দিয়া হৈছে। আৰু শিলবোৰো ইয়াৰ বগা ৰঙৰ দেখিবলৈ পোৱা যায়। প্ৰকৃতিৰ যথেষ্ট ইয়াত সমল আছে, যথেষ্ট উন্মোচিত হ'বলৈ বাকী আছে। ইয়াত ৰাফটিং আছে, আপোনালোকে ৰাফটিং কৰিব পাৰে। ডাইভিং আছে, ইক' কেম্পো আছে। যথেষ্ট পৰিমাণে প্ৰকৃতিৰ মাজত নৈশ যাপন কৰিবৰ কাৰণে আপোনালোকে কেম্প পাতিব পাৰিব। ব'টিং আছে, ৰাফটিং আছে, ব'টিং আছে। স্থানীয় যুৱকসকলে কৰি আছে। গতিকে আমি ইয়াত সুন্দৰভাৱে ইয়াত আমি এইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাব এই ভিডিঅ'টিত আপোনালোকে দেখিবলৈ হ'ব বগামাটি। এয়া মোৰ পিছফালে তলত আপোনালোকে দেখিবলৈ হ'ব বগামাটিৰ পিকনিক স্পট। এই নদীখন বৈ গৈছে পাহাৰৰ তলেৰে। পিকনিক পাৰ্টিসকলে পিকনিক এনজয় কৰি আছে আৰু এইটো বৰ্ষাকালীন এক উৎসৱ হিচাপে আমি ধৰি ল'ব পাৰোঁ। অৱসৰ বিনোদন অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহে ইয়াত পিকনিক খাবলৈ। আপোনালোকে পিকনিক খাবলৈ পাব। আৰু মই য'ত থিয় হৈ আছোঁ এইটো এটা বুদ্ধ মূৰ্তি আছে পাহাৰ এখনৰ ওপৰত, আৰু এই পাহাৰৰ পৰা মই আপোনালোকক দৃশ্যটো দেখুৱাইছোঁ। বগামাটিলৈ অহা পৰ্যটকসমূহক সততে আকৰ্ষণ কৰি থকা অন্যতম আকৰ্ষণীয় ইয়াৰ উৎপাদনবিধ হ'ল বগামাটিৰ বগৰী। ডিচেম্বৰ মাহৰ পৰাই উপলব্ধ এই অঞ্চলটিৰ বগৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে কিছু স্থানীয় লোক আৰু ল'ৰা ছোৱালী তৎপৰ হৈ পৰা আমি দেখিবলৈ পালোঁ। বগামাটি বগৰী হয়, টেঙা মিঠা বগৰী। দেখিছে আপোনালোকে কি ধুনীয়া ধুনীয়া বগৰী। সৰু সৰু কণমানি ছোৱালী দুজনী মানে বগৰী লৈ আহিছিলে, আমি কিনিছোঁ। আৰু ইয়াৰ বগৰীবিলাক খুব মানে টেষ্টি হয়, শুকান শুকান ভাৱ এটা আছে। চাওক আপোনালোকে সেইবিলাক বগৰী এনেকৈ সৰু সৰু টোপোলা বনাই তেওঁলোকে বিক্ৰী কৰিছে।
মানে জলবতাহ নিৰ্মল পৰিৱেশৰ কাৰণে ভাল লাগিছে। ওচৰতে ডাঙৰ নৈখন বৈ আছে, সেই পানীবিলাক পৰিষ্কাৰ। বগামাটিৰ অৰ্থই হ'ল যে লাইম ইয়াত মানে মিশ্ৰিত, অৰ্থাৎ চূণ মিশ্ৰিত মাটি, আৰু এই চূণ মিশ্ৰিত মাটিৰ কাৰণে পানীবোৰ বৰ পৰিষ্কাৰ। ইয়াত পিকনিকৰ কাৰণে উপযুক্ত ঠাই, পৰিৱেশটো বৰ নিৰ্মল আৰু ভাল লাগিছে। আজি বিশেষকৈ বগৰী বতৰত আহিলোঁ, ময়ো এই বয়সত এটা বগৰী খাই চালোঁ, বৰ ৰস নাপালোঁ যদিও এটা হেৰি পালোঁ আৰু আস্বাদ লাভ কৰিলোঁ। সঁচা বৰ ধুনীয়া আৰু বৰ ধুনীয়া লাগিছে। মই এনেকুৱা বগৰী খাই পোৱা নাছিলোঁ, এনেকুৱা ভাল লাগিছে। আৰু আজি এইটো বুদ্ধৰ দেৱতাৰ তাৰমানে এইটো মন্দিৰ, সেইকাৰণে। বগামাটিত এখন সুন্দৰ পাৰ্ক তলৰ অংশটো গঢ়ি তোলা হৈছে পৰ্যটকসকলৰ আকৰ্ষণৰ বাবে। এই অংশটোত বড়োসকলৰ বাথৌ ধৰ্মৰ ধৰ্মগুৰু মৌন সিঙৰ এক সুন্দৰ মূৰ্তি স্থাপন কৰা হৈছে। বগামাটি যাতে পিকনিক পাৰ্টিসকলৰ পৰা বা দোকান পোহাৰৰ পৰা আৱৰ্জনাই ঢাকি পেলাব নোৱাৰে, তাৰ বাবে সময়ে সময়ে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা আমি দেখিবলৈ পালোঁ। ডাষ্টবিন স্থাপন এই স্পটটোৰ আটাইতকৈ উন্নত মানৰ ভাল দিশ বুলি আমি ক'বলৈ খোজোঁ, কাৰণ ইয়াৰ দ্বাৰা প্ৰকৃতিৰ ওপৰত কোনো ধৰণৰ প্লাষ্টিক বা অন্য আৱৰ্জনাই অনিষ্ট সাধন কৰিব নোৱাৰাকৈ স্বেচ্ছাসেৱকসকলে সততে সচেষ্ট হৈ বগামাটি পিকনিক স্পটটি সুন্দৰকৈ ৰখাত যথেষ্ট অৰিহণা প্ৰদান কৰিছে। আমি বিচাৰোঁ বগামাটি এক সুন্দৰ পৰিৱেশত সদায় এইদৰেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰেই সুন্দৰ স্পট হিচাপে পৰ্যটকৰ মনত, পিকনিক পাৰ্টিসকলৰ মনত ৰৈ যাওক, এয়ে আমি আন্তৰিক কামনা কৰিছোঁ। ধন্যবাদ।